Good morning everyone. কি খবৰ? I just finished my workout. এইমাত্ৰ ৱাক কৰিলোঁ মানে খোজকাঢ়ি আৰু এক্সাৰচাইজ কৰি মোৰ শেষ হ'ল। ভাবিলোঁ অকণমান মেছেজ এটা ৰেকৰ্ড কৰোঁ। মই ফোনটো হোল্ড কৰিছোঁ, গতিকে মেবি অকণমান চেক কৰিব পাৰে। বহি আছোঁ গাৰ্ডেনতে। মই অকণমান তেনেকৈ খোজ কঢ়াৰ পিছত এনেকৈ বহোঁ ইয়াতে। ভাল লাগে মোৰ নেচাৰৰ লগত টাইম স্পেণ্ড কৰি পেলাই। এইখিনি মোৰ একদম নিজৰ টাইম। বাট যি নহওক, এইটো সেই বিষয়ে নহয় ভিডিঅ'টো। মই বহুত দিন হ'ল ভিডিঅ' ৰেকৰ্ড কৰিবই পৰা নাই। আজি ভাবিলোঁ অকণমান এটা ষ্টাৰ্ট কৰোঁ। আৰু এই ভিডিঅ'টো মোৰ আৰু এটা আগৰ ভিডিঅ' যোনটো মই ইঞ্জিনিয়াৰিং কেৰিয়াৰৰ ওপৰত দিছিলোঁ, তাৰেই এক্সটেনশ্যন বুলি ক'ব পাৰি, তাৰেই ছেকেণ্ড পাৰ্ট বুলি আপোনালোকে ধৰিব পাৰে। তো আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই ভিডিঅ'টো মই ৰেকৰ্ড কৰিছোঁ নট অনলি ফৰ দ্য ষ্টুডেণ্টছ, অভিভাৱকসকলৰ কাৰণেও মই এইটো ভিডিঅ'টো ৰেকৰ্ড কৰিছোঁ। কাৰণ মই ভাবোঁ কিছুমান কথা আমি আমাৰ অভিভাৱকসকলকো জনোৱাটো অতি প্ৰয়োজন। কাৰণ যাৰ ছোৱালী আছে তেখেতসকল অকণ কনচিয়াছ হয় আৰু হ'বই লাগে, সেইটো বহুত প্ৰয়োজন। তেখেতসকলে কনচিয়াছনেছত পৰি বা কনচিয়াছনেছটো মানে বজাই ৰাখিবলৈ বহুতবাৰ কি কয়, নাই তই ছোৱালী হয়, তই এইটো কৰিব নোৱাৰ, তই ছোৱালী হয় সেইটো কৰিব নোৱাৰ। তেনেকুৱা নকৰিব প্লিজ। প্ৰথম কথা, ছোৱালী ল'ৰাৰ মাজত পাৰ্থক্য নাই, সেইটো মই নকওঁ নাই বুলি, আছে, বহুত পাৰ্থক্য আছে। কিন্তু সেইটো আমি বেলেগ ধৰণে আমাৰ ছোৱালীসকলক শিক্ষাটো দিব লাগিব। এইটো নহয় যে ডাইৰেক্ট যিটো ল'ৰাই কৰিছে সেইটো তই কৰিব নালাগে, সেইটো শুদ্ধ শিক্ষা নহ'ব। মই একো গুৰু নহয় বা বহুত ডাঙৰ টিচাৰ নহয় যে মই আপোনালোকক শিকাম। কিন্তু তথাপিও মই ভাবোঁ মানে মোৰ জীৱনৰ কিছুমান এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই যিখিনি কথা ৰেকৰ্ড কৰোঁ মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাই কৰোঁ। গতিকে সেইকাৰণে ভাবোঁ মই অকণমান শ্বেয়াৰ কৰিলে চাগে কাৰোবাৰ অকণমান লাভ হ'ব। সেইকাৰণেই মই কথাবিলাক শ্বেয়াৰ কৰিব ট্ৰাই কৰোঁ। অসমৰ যোনসকলে চাই আছে তেখেতসকলৰ যদি মানে আপোনালোকৰ যদি ছোৱালী আছে, তেতিয়াহ'লে মেইনলি এইটো আপোনালোকে অকণমান ধ্যান ৰাখিব যে ছোৱালী হ'ল বুলিয়ে আমি বাহিৰত পঢ়িব পঠিয়াব নিবিচাৰিম বা বাহিৰত চাকৰি কৰিব পঠাব নিবিচাৰিম, তেনেকুৱা একো কথা নাই। কিছুমান কথা বজাই ৰাখিব পাৰিলে ছোৱালীজনীও ছেফ। গতিকে সেইখিনি কথা ধ্যান ৰাখিব প্লিজ। এনেকুৱা ফ'ৰ্চ নকৰিব ছোৱালীজনীক, মনটো মাৰি নেপেলাব যে নাই তই যাব নোৱাৰ বা তুমি যাব নোৱাৰা, তুমি এজনী ছোৱালী, তুমি বাহিৰত কেনেকৈ যাবা। কাৰণ মোৰ ক্ষেত্ৰতো এনেকুৱাই হৈছিলে। মোৰ মা দেউতা বহুত সাধাৰণ মানুহ। মোৰ দেউতা এজন শিক্ষক, আৰু মানুহে যি কয় তেওঁ সেইবিলাক কথাতে ভুল যায়। আৰু মোক সেইকাৰণে তেখেতে বাহিৰত পঢ়িব আহিবলৈ বহুত মানা কৰিছিলে। মোৰ মায়ে মোক কিন্তু সদায় ছাপোৰ্ট কৰিছিলে। মই সেইকাৰণে তেখেতক আজি এই ভিডিঅ'টোৰ দ্বাৰা ধন্যবাদ জনাইছোঁ। কাৰণ আজি মই যিটো কৰি আছোঁ বা যি হ'লেও মই এটা পইচাৰ ফালৰ পৰা এটা ছিকিয়ৰ লাইফ এটা মোৰ আছে, আৰু দুহাতৰে মই খৰচ কৰিব পাৰোঁ। মই ভাবিব নালাগে কাৰোবাক কিবা এটা দিবলৈ হ'লে। আৰু সেইটোতকৈ আৰু কি লাগে কওকচোন। এজনী ছোৱালী ইণ্ডিপেণ্ডেণ্ট হ'বলৈ হ'লে প্ৰথম কথা এটা চাকৰিৰ প্ৰয়োজন, আৰু এটা ভাল চাকৰি কৰিবলৈ সদায় কিছুমান কষ্ট, কিছুমান ত্যাগ কৰাটো অতি প্ৰয়োজন, আৰু আপোনালোকে সেইটো জানিব ভালকৈ। আৰু দ্বিতীয় কথাটো হ'ল, বাহিৰত বিশেষকৈ মহাৰাষ্ট্ৰত, যেতিয়া মই মহাৰাষ্ট্ৰত আহিলোঁ দেখিলোঁ যে ইয়াত ল'ৰা ছোৱালীৰ পাৰ্থক্য নাই। কিন্তু ছোৱালীবোৰে কিছুমান এনেকুৱা কাম কৰে, বুলেট চলাব, বাইক চলাব, সেইবিলাক কৰোঁতে কৰোঁতে ছোৱালীবোৰ কিন্তু ঘৰৰ কামবিলাকত ইমান পাকৈত নহয় দেই, আমাৰ অসমীয়া ছোৱালীৰ নিচিনা। আমাৰ আকৌ মই এটা কথা মানে সেইটো পূৰা দেখিছোঁ। আৰু কাৰণ মই যিটো জেগাত পঢ়িছিলোঁ, মই আগতে কৈছোঁ যে এইখন বহুত ডাঙৰ চিটি নাছিলে, অলপ সৰু জেগাই আছিলে। আৰু মই লগৰবিলাকৰ ঘৰলৈ যাওঁ, তেতিয়া চাওঁ বহুতে মাতে। যেতিয়া আমাৰ কেইদিনমানৰ দুদিনৰ বন্ধ থাকে, তেতিয়াতো মই অসমত যাব নোৱাৰোঁ, তেতিয়া আমি লগৰ কাৰোবাৰ ঘৰত যাওঁ বা এনেই ফুৰিব যাওঁ, ভাত খাব পাতে মাৰাঠী যোনবিলাক পৰিয়াল। তেতিয়াও সৰু সৰু কথা কিছুমান মই মানে মন কৰোঁ। কি হয়, আমাৰ তাত ভাল ভাল ঘৰৰ ছোৱালীবিলাককো মাকহঁতে কয় যাচোন তই নিজৰ চাহৰ খোৱা কাপটো ধুই আন, বা এনেকুৱা ধৰণৰ কিছুমান সৰু সুৰা কাম সৰুৰ পৰা দিয়ে। মই মানে
দেখাৰ পৰা কৈছোঁ, বাকী আপোনালোকৰ ঘৰত কেনেকুৱা সেইটো মই বিশেষকৈ নাজানো বাৰু, কিন্তু জেনেৰেলি মানে অসমত ঘৰবিলাকত তেনেকুৱা হয় আৰু সৰু সৰু কথাবিলাক জানে ছোৱালীহঁতে, আৰু সেইটো বহুত ভাল কথা মানে চব কথা জানিবলৈ। কিন্তু ইয়াত কি হয়, ইয়াত মানে এই ঘৰৰ কামবিলাক বৰ এটা পাকৈত নহয় ছোৱালীবিলাক, সেইটো ভাল কথা বুলি মই নকওঁ। কিন্তু কি হৈছে, এই যে পঢ়া শুনাৰ ফালৰ পৰা ইয়াত ছোৱালীবিলাক আগুৱাই গৈছে, সেইকাৰণে আপুনি দেখিব য'ত ত'ত মাৰাঠী মানুহ, বেংগলী মানুহ, সেইবিলাক মানুহ য'ত ত'ত আপুনি পাব, কিন্তু আমাৰ অসমীয়া মানুহখিনি ইমান নাপায়। কাৰণ সেই যে আমি এটা দায়বদ্ধতাত ৰাখি দিওঁ ন, এটা ধৰা বন্ধা নিয়মৰ মাজত ছোৱালীহঁতক সোমোৱাই দিওঁ, সেইটোৱে চাগে কাৰণ মোৰ লাগে মানে তেনেকুৱা। আনকি মোৰ দুজনী ভণ্টি আছে, মোৰ ভণ্টিহঁতো তেনেকৈ অসমতে থাকিবলগীয়া হ'ল, কাৰণ মায়ে তাৰপিছত আৰু নিদিলে। মায়ে ক'লে যে এজনী ছোৱালী যি গ'ল মই আৰু দুজনী ছোৱালীক বাহিৰত আৰু পঠাব নোৱাৰোঁ। সেইটো ময়ো বুজাই তেতিয়া কাৰণ ময়ো ইমান মানে মোৰ সেইটো নাছিলে যে মই মাহঁতক বুজাব পাৰিম বা কনভিন্স কৰিব পাৰিম। মইতো জেদ কৰি আহিলোঁ, আৰু মাহঁতে সেইটোত কেতিয়াও পস্তাই নাথাকে বাৰু, কিন্তু ভণ্টিহঁতক আহিবলৈ নিদিলে। কিন্তু মই সেইটো আজিও পক্ষপাতি নহয় যে ভণ্টিহঁত নাহিলে, সিহঁতো আহিব লাগিছিলে, কাৰণ মোৰ ভণ্টিহঁতো সমানেই মোতকৈ বেছিয়েই পঢ়া শুনাত ভাল, গতিকে সিহঁতে আৰু নাম কৰিলেহেঁতেন, মই ভালকৈ জানো ভাবেনে। কাৰণ আমাৰ ল'ৰা নাই এতিয়া, চবেই জানে আমাৰ ছোৱালী আমি কেইজনীয়ে মাহঁতক ধুনীয়াকৈ ৰাখিব পাৰিছোঁ, নিশ্চয় পাৰিছোঁ। মই সেইটো ডাঠি ক'ব পাৰিম, কাৰণ মই আজি মাক যদি কিবা এটা লাগে মই পটককৈ ক'ম যে অঁ ঠিক আছে মই তোমাক দিম, মানে সেই চিন্তাটো মই কৰিব নালাগে, বা মোৰ হাজবেণ্ডৰ মুখলৈ মই চাব নালাগে। মই বিচাৰোঁ মোৰ প্ৰত্যেকজনী ছোৱালী তেনেকুৱা হওক, কিমান ভাল লাগিব নহয়, বিশেষকৈ মাক দেউতাকৰ প্ৰতি নহয়, কিবা এটা কৰি যিটো আনন্দ এটা পোৱা যায় নহয়, সেইটো আৰু এইখন পৃথিৱীত কোনো আৰু বেলেগ একো বস্তুৱে আপোনাক সেই সুখটো দিব নোৱাৰে। গতিকে মই মানে ভণ্টিহঁতকো মই এতিয়া এই কথাটো অভিভাৱকসকললৈ কৈছোঁ, কিন্তু ভণ্টিহঁতকো মই এইটো ৰিকুৱেষ্ট কৰিম যে মাহঁতে দিলে বুলিয়ে তুমি সেইটো সুবিধা ল'বা, সেইটো নহয়। তোমাৰ সেই কনফিডেন্সটো তোমালোকে মাহঁতক দেখুৱাব পাৰিব লাগিব যে মাহঁতে পঠিয়াইছে আৰু আমি সেইমতে পাৰিছোঁ আগুৱাই যাব। সেই কনফিডেন্সটো কিন্তু বহুত প্ৰয়োজন, সেইটো দেখুৱাব পাৰিব লাগিব। কাৰণ পঢ়িবলৈ আহি মই দেখিছোঁ বহুত ছোৱালী ধ্বংস হোৱাটো, মানে সেই জগতখনত মানে এটা কণ্ট্ৰলৰ বাহিৰত আহি যায় হয় নাই, পেৰেণ্টছৰ ওচৰৰ পৰা, তেতিয়া কি হয় ভুল শুদ্ধটো বিবেচনা কৰিব নোৱাৰা হৈ যায়। আৰু সেই তেনেকুৱা এটা টাইম মোৰ তাতো আহিছিলে, মানে বহুতবাৰ চব যায় বাহিৰত এনজয় কৰিব যায়, সৰু জেগা হ'লেওতো ৰেষ্টুৰেণ্ট আছে বা কিবা আছে, মই কিন্তু তেতিয়া নগৈছিলোঁ। মই ভাবোঁ নাই, মই এনেকৈ গ'লে মোৰ আকৌ টাইমটো ৱেষ্ট হৈ যাব। মই এনেকুৱা নকওঁ মই বহুত ষ্টুডিয়াছ আছিলোঁ, কিন্তু মই ইঞ্জিনিয়াৰিংটো বুজিবলৈ চেষ্টা কৰিছিলোঁ। কাৰণ মই আগৰ ভিডিঅ'টোত মেনশ্যন কৰিছোঁ যে মোৰ মেডিকেল কৰা মন আছিলে, আৰু ইঞ্জিনিয়াৰিং মোৰ এটা ভাল পোৱা বিষয় নাছিলে। কিন্তু মই তাৰপিছত ইঞ্জিনিয়াৰিঙত যিহেতু সোমালোঁ, কিছুমান বহুত নতুন কথা পালোঁ, নতুন ছাবজেক্ট পালোঁ, সেইকাৰণে সেইবোৰ বুজোঁতে মেলোঁতে মোক অকণমান টাইম লাগিলে। গতিকে মই নিজকে অকণ টাইম দিবলৈ চেষ্টা কৰিছিলোঁ। গতিকে সেইখিনি কথা আৰু এইটো মানে ধ্যান ৰাখিব লাগিব যে তুমি যে ওলাই আহিছা, বা মাহঁতে যে তোমাক ইমান বিশ্বাস কৰি পঠিয়াইছে, সেই বিশ্বাসটোত যাতে তুমি বজাই ৰাখা আৰু কিবা এটা কৰিব পাৰা মাহঁতৰ কাৰণে, নিজৰ কাৰণে। মানে মাহঁতৰ কাৰণেই কৰিব লাগে বুলি মই একো কোৱা নাই, সেইটো তোমাৰ ওপৰত কথা ডেফিনেটলি, কিন্তু নিজৰ কাৰণে সেই ইণ্ডিপেণ্ডেঞ্চটো গোটাই ল'বলৈ হ'লে সেই কনফিডেন্সটো তুমি কিন্তু সদায় বজাই ৰাখিব লাগিব। মনৰ ভিতৰত সেই কনফিডেন্সটো লাগিব যে মই পাৰিম কৰিব, বা মই এইটো কৰিব লাগিব। সদায় নিজকে ক'ব লাগিব, নিজকে ইনস্পায়াৰ কৰিব লাগিব, নিজকে এনকাৰেজ কৰিব লাগিব, তেতিয়াহে পাৰিবা। কিন্তু এনেকুৱা নহয় যে বোলে হৈ যাব পল্লৱী বাই কৈছে হৈয়ে যাব, তেনেকুৱা কথা নহয়। কিন্তু আমাৰ লগৰে, মোৰ লগতে পঢ়িবলৈ অহা অসমৰে বহুতৰে কিন্তু নহ'ল, কেম্পাছ ইণ্টাৰভিউত নহ'ল, প্ৰথমটোত, দ্বিতীয়টোতো নহ'ল, তৃতীয়টোতো নহ'ল। তেনেকুৱাও কিছুমান মই উদাহৰণ আছে। মই এইবিলাক কথা এতিয়া নকওঁ, কিন্তু তেনেকুৱা ধৰণৰ বহুত আছে। গতিকে মানুহ ধ্বংস হ'বলৈও বেছি সময় নালাগে, আৰু ভাল হ'বলৈও বেছি সময় নালাগে। গতিকে সেইটো তোমাৰ ওপৰত কথা, তুমি কেনেকৈ মেইনটেইন কৰা। আৰু মোৰ লাষ্ট ভিডিঅ'টোত এটা দুটা প্ৰশ্ন আহিছিলে যে ইঞ্জিনিয়াৰিং ফাৰ্ষ্ট ইয়াৰত
চব ইঞ্জিনিয়াৰিঙৰ বিষয়ে জানিব লাগে নেকি, সেইটো উত্তৰটো মই ভাবিলোঁ এই ভিডিঅ'টোতে মই দিওঁ। তেনেকুৱা একো কথা নাই, তুমি ইঞ্জিনিয়াৰিঙত আগৰ পৰাই কম্পিউটাৰৰ বিষয়ে জানিব লাগে তেনেকুৱা কথা নাই। ময়ো নাজানিছিলোঁ। মানে আমি স্কুলত থাকোঁতে তেতিয়া আমি এটা কম্পিউটাৰ 6-7টা ল'ৰা ছোৱালীয়ে শ্বেয়াৰ কৰিছিলোঁ। গতিকে আমি হাৰ্ডলি কম্পিউটাৰটো মাউচটো চুই পাইছিলোঁ, আৰু যেতিয়া পাওঁ মাউচটো আমি কণ্ট্ৰলেই কৰিব নোৱাৰোঁ। অ'কে, তো তেনেকুৱা কিছুমান ষ্টৰি আছে, আৰু মোৰ বহুত ফানি ষ্টৰি আছে। মই পিছত আকৌ শ্বেয়াৰ কৰিম, বেলেগ এটা ভিডিঅ' বনাই মে বি, আৰু এটা ভিডিঅ' বনাই মই শ্বেয়াৰ কৰিব পাৰোঁ। আৰু এটা কথা, যদি তুমি ভাবিছা তুমি অসমীয়া মিডিয়ামত কেনেকৈ পাৰিবা পঢ়িব, কেনেকৈ পাৰিবা ইঞ্জিনিয়াৰিং কৰিব, কেনেকৈ পাৰিবা এইবিলাক ইংলিছত কথা পাতি বা এইবিলাক কোম্পানীত কাম কৰিব, এইটো কেতিয়াও নাভাবিবা। এইটো একদম সহজ। পল্লৱী বায়ে যদি কৰিব পাৰে তেতিয়াহ'লে চবেই পাৰিবা। মাত্ৰ মই কৈছোঁ নহয়, সদায় নিজৰ কনফিডেন্সটো ইম্পৰ্টেণ্ট, আৰু সেইটো কাৰণে সেইটো তুমি নিজেই কৰিব লাগিব। যদি তুমি বিচাৰা তুমি চব এচিভ কৰিব পাৰিবা, সেইটো কষ্টৰ অসাধ্য একো নাই সেই কথাষাৰ। গতিকে এইবিলাক অকল কোৱা কথা নহয়, আচলতে সঁচা কথা। ট্ৰাই কৰিবা। আৰু দ্বিতীয় কথা হ'ল, ইঞ্জিনিয়াৰিঙত বহুত কিছুমান নতুন বস্তু থাকে। মেইনলি ইঞ্জিনিয়াৰিং ড্ৰয়িং আৰু ইঞ্জিনিয়াৰিং মেথমেটিক্স, এই দুটা বহুত ইম্পৰ্টেণ্ট ছাবজেক্ট। এই দুটা ছাবজেক্টত ভাল কৰিব পাৰিলে তুমি নিশ্চয় ভাল কৰিব পাৰিবা। আৰু এটা কথা, অকল যে কম্পিউটাৰ ইঞ্জিনিয়াৰিং কৰিয়েই IT কোম্পানীত জব কৰিব পাৰা সেইটো কথা নহয়। যি টি ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল, মেকানিকেল, ইলেক্ট্ৰনিক্স, যি ইঞ্জিনিয়াৰিং কৰি হ'লেও IT কোম্পানীত জব কৰিব পাৰি। তেনেকৈ উইচ ইউ অল দ্য বেষ্ট। আৰু মই ভাবিম এই ভিডিঅ'টো চোৱাৰ পিছত এটলিষ্ট আৰু বহুত মোৰ ভাইটি ভণ্টিসকল ইনস্পায়াৰ হ'ব, এনকাৰেজ হ'ব ভাল কিবা এটা কৰিবলৈ। নট অনলি ইঞ্জিনিয়াৰিং, আৰু বেলেগ ফিল্ডতো যাব পাৰা, কিন্তু ভাল কিবা এটা কৰি অসমৰ নামটো কৰিবলৈ চেষ্টা কৰিবা বুলি, অসমীয়াৰ ছাপটো যাতে চবতে দিয়া। অকল বেলেগ ষ্টেটৰ মানুহবিলাক থাকিলেই নহয়, হয় নাই? অসমৰ মানুহো আগবাঢ়ি যাব লাগে। আছে বহুত ধুনীয়া ধুনীয়া পজিশ্যনত, পষ্টত অসমীয়া মানুহ আছে, কিন্তু আৰু যাতে মেক্সিমাম মানুহ আৰু বাহিৰলৈ ওলাই আহক, আমাৰ অসমৰ বিষয়ে জানক, সেইটো মই বিচাৰোঁ। গতিকে মই ভাবিলোঁ তোমালোকে সেইটো কৰিবলৈ চেষ্টা কৰিবা। আৰু তাকে কৈ মোৰ ভিডিঅ'টো আজিলৈ এণ্ড কৰিছোঁ, আৰু ময়ো যাওঁ, মোৰ অফিচৰ টাইম হৈ গ'ল। চ' আকৌ লগ পাম। কিবা প্ৰশ্ন থাকিলে মোক জনাবা, মই চেষ্টা কৰিম উত্তৰ দিবলৈ। ধন্যবাদ। আজিলৈ আহিছোঁ।